हेलो एवरीवन गुड इवनिंग पुनर्बार मोर नतुन एटा भिडिओले आपनालोকক সকলোকে স্বাগতম জানাইছো आशा करूँ आपनालोक সকলো ভালে আছে मोर बर्तमान भाले बारू আৰু আজি ভিডিওটো মই ঘৰৰ পৰা আৰম্ভ কৰিছো মাহঁতৰ ঘৰৰ পৰা আৰু ৰুমতে আছিলো বা ৰুমৰ পৰা অলপ আগত ঘৰলৈ আহিলো ভাবিলো ঘৰৰ পৰা ভিডিও এটা আৰম্ভ কৰো আজি যিহেতু এটা ভাল দিন হয় আৰু সেই ভাল দিনটো কি হয় বাৰু জানাম এতিয়া বৰ্তমান ঘৰত মই মানুহজন আৰু ল'ৰাটো আছো ল'ৰাটোৱে ফালে মোবাইল চাই আছে মানুহজনে বাহিৰৰ ফালে কাম কৰি আছে কি কাম কৰি আছে দেখুৱাম বাৰু আৰু মোৰ মানুহজনে কি কাম কৰে সেয়াও একেবাৰে দেখুৱাই দিম আপোনালোকক আৰু কাহ হৈ আছে সেইকাৰণে মাতটো চাগে ভঙা ভঙাও ওলাব পাৰে ঠিক নাইকিয়া আৰু বতৰটো ইমানে বেয়া কৰিছে মানে দুদিনমানৰ পৰা আপোনালোকৰ ফালে কেনেকুৱা জনাব কিনকিনিয়া পিছে বৰষুণে দি আছে আমাৰ ফালে আৰু মাহত কলৈ গৈছে বাৰু সেয়া আপোনালোকক কৈ দিছোঁ মোৰ মা মানে যেতিয়া গাটো অসুস্থ হৈ আছিলে তেতিয়া ভিডিঅ' আপোনালোকক বাৰু দিছিলোঁ গা বেয়া হোৱা মাৰ হওক পাপাৰ হওক এনেকৈ মানে গা বেয়া ভিডিঅ' দিছিলোঁ তাৰপিছত বাৰু দিয়া হোৱা নাইকিয়া মা গা বেয়া হওঁতে মানে যেতিয়া মানে একেবাৰে মানে কি বচা সম্ভাৱনা নাছিলে একেবাৰে মানে ডক্টৰ হাত এৰি দিছিলে তেতিয়া মানে মাহঁতে মানে কি আপোনাৰ ভাওনা ভাগ কৰিছিলে নিসিংহ মুৰাৰী আৰু যিহেতু সেই আৰু তেতিয়াই মানে মায়ে ভাওনা ভাগ কৰিছিলে মায়ে মানে তাৰ পৰা গুৱাহাটীৰ পৰা ফোন কৰিছিলে পাপালে যে মোৰ গা একেবাৰে বেয়া মোৰ আপোনালোকে মানে টোপোলা ভাগ বান্ধি দিয়ক হেৰি ভাওনা ভাগ মই কৰিছোঁ আপুনি মানে টোপোলা ভাগ বান্ধক এনেকৈ মানে কৈ পিনাই মানে আপোনাৰ কৈছিলে ফোন কৰি তাৰপৰা পাপা সেইটো সময়তে মানে গুৱাহাটীলৈ আকৌ যাবলগীয়া হ'ল তেতিয়া মোকে মানে কৈছিলে যে তই টোপোলা ভাগ বান্ধি থ কেনেকৈ কি কৰিব লাগে তই মানে বৌক সুধি মেলি ল'বি তেতিয়াও মানে মই ভালকৈ ইমান জনা নাছিলোঁ জানিছিলোঁ যদিও মানে কি ভয়ো লাগে মানে কেনেকৈ কি কৰিম তাৰপৰা এফালে মাৰ চিন্তাটো আছেই তাৰপৰা সেই তেনেকৈ ব'ব সুধি পিনে ময়ো বান্ধিলোঁ তাৰপৰা পাপাই মানে ওচৰৰ বৰ্তা এজনকো ক'লে বান্ধিবলৈ টোপোলা ভাগ বান্ধি থওক বুলি ভাওনা এভাগ কৰিছোঁ বুলি তাৰপৰা সেই তেনেধৰণে মানে টোপোলা ভাগো বন্ধা হ'ল আৰু তেনেধৰণে মা সুস্থও হৈ আহিলে তাৰপৰা এতিয়া যিহেতু সুস্থ হ'ল ভাওনা ভাগটোতো দিবই লাগিব কিবা এটা কৰি পিনে হ'লেও মানে সেইবাবে মানে এতিয়া যিহেতু বহুতেই সুস্থ বুলি ক'ব পাৰি ভগৱানৰ কৃপাত আৰু এতিয়া সেইকাৰণে মানে ভাওনা ভাগ মানে ডেট ঠিক কৰা হ'ল ডেটটো বাৰু মই কৈয়ে দিছোঁ আপোনালোকক 23 মাৰ্চ তাৰিখে মাৰ্চৰ 23 তাৰিখে মানে আপোনাৰ ভাওনা ভাগ দিয়া হৈছে আৰু আজি যিহেতু বৰাখৰা আছে সেইবাবে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ অকণমান মই মানে বৰাখৰা মানে কি আপোনালোকক নিয়মকণ কৰিব মানে তেওঁলোক যিহেতু মানে ক'ৰ হয় কি কথা মানে সেয়া মই পাছত ক'ম বাৰু ক'ৰ পৰা ভাওনা ভাগ মানে নিমন্ত্ৰণ কৰা হৈছে ক'ৰ সেইবোৰ পাছত ক'ম আজি নিয়মকণ অকণমান কৰিব আৰু সেয়াকে ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাম মাহঁত পিছে তালৈ গ'ল নামঘৰলৈ আৰু মই যোৱা নাই মই অকণমান দেৰিকৈ যাম সন্ধিয়া হওক তাৰপিছত মানে যাম আৰু সেই বুলি ভাবিছোঁ আৰু আপোনাৰ ঠিক আছে তেনে চাই থাকক ভিডিঅ'টো কিমান কি দেখুৱাব পাৰোঁ নাজানো আৰু চাই থাকিব যিহেতু বহুত দিনৰ মূৰত ভিডিঅ'টো দিছোঁ কথাবোৰ কওঁতেও অকণমান ফলাফমা হৈ গৈছেগৈ চাই থাকিব এতিয়া মানুহজনে কি কাম কৰি আছে সেয়া দেখুৱাই দিছোঁ আৰু ঠিক আছে তেন্তে চাই থাকক এইফালে এতিয়া মানুহজনে কি কাম কৰি আছে আপোনাক দেখুৱাই দিওঁ কি কৰিছা কি লাগিলে তুমি নুচুবা আকৌ তুমি মই চুইছোঁ নহয় তুমি এইবোৰ নুচুবা এইবোৰ নুচুৱে চকুত লাগিবলৈ হ'লে বেয়া হ'ব এইফালে চোৱা কথা নুশুনে বহুত মানে যিমানে ডাঙৰ হৈ আহিছে সিমানে দুষ্ট হৈ আহি আছে কি কৈছে দেখিছেনে আৰু এইফালে এতিয়া বৰষুণ দি আছে বতৰটো বেয়া এইফালে মানুহজন হাই কৰি দিয়া কি কাম কৰা কৈ দিয়া আকৌ কি কাম কৰিছা লাজুকীয়াল কি কাম কৰিছে এইফালে বৰষুণ দি আছে যে অকণমানকৈ দেখুৱাই দিছোঁ আপোনালোকক এইফালে মানে আপোনাৰ পটিন কাটি আছে এনেকৈয়ে দেখুৱাই দিছোঁ অকণমান আমাৰ মানে সেই ঘৰৰ বান্দাকণৰ এইকণত মানে পটিন কটা নাছিলে আৰু মানুহজনে মানে এয়া কামকে কৰে যিহেতু ৰঙৰ কাম সেয়াকৈ অকণমান দেখুৱাই দিলোঁ আৰু এইফালে নিজে পটিন কাটিছে মানে আজি কামলৈ যোৱা নাইকিয়া যিহেতু তালৈ যাব লাগিব নামঘৰলৈ যিহেতু যাব লাগিব সেইকাৰণে মানে এইকণ সময়ত মানে কাটি দিলে আৰু একেবাৰে যিহেতু সময় আৰু বেছি দিন নাইকিয়া আলহীও আহিব মানে ক'ৰ আলহী আহিব কোন আহিব সেয়াও দেখুৱাম বাৰু আপোনালোকক এইফালে বাৰান্দাকণৰ এইকণ কাটিলে এইফালে এয়া ধুনীয়াকৈ এইফালে এইজন
কৈ দিছোঁ আৰু একেবাৰে মানুহজনে ৰঙৰ কাম কৰে মানে কাম বনত কোনো সৰু ডাঙৰ নাইকিয়া হয়নে নহয় আপোনালোকে ক'বচোন বাৰু পেলে এয়া কৰি আছে হৈছেগৈ নে কি আৰু কিমান আছে চাহ একাপ দিম বাৰু এইটো কি বুলি কয় এইকণ মাৰিলে হ'ব নি পেলে এয়া কৰি আছে আৰু আপোনালোকৰ যোৰহাটৰে যদি কাৰোবাক যদি সেই ঘৰত মানে ৰং কৰিবলগীয়া হয় তেতিয়া আপোনালোকে ক'ব বাৰু তেতিয়া যাব হয় নহয় কৈ দিয়া আকৌ যাম বুলি যাব নাই অঁ ক'ব যাম আমাৰ এড্ৰেছটো বাৰু পাছত ভালকৈ দি দিম বাৰু যদি মানে কাৰোবাক দৰকাৰ হয় নাই এইফালে মায়ে ৰোৱা ফুলখিনি এইফালে দিছে নাই ধুনীয়াকৈ কিছুমানৰ নামবোৰ জানো কিছুমানৰ নাজানো বাৰু দেই এইডাল এইফালে ধুনীয়াকৈ মানে আঁৰি থোৱা আছিলে এইফালে পটিন কাটিছিলে যে সেইকাৰণে মানে অকণমান বেকাকৈ এইফালে থৈ দিয়া হ'ল পাছত আকৌ ঠিক কৰিব আৰু এইফালে এয়া অকণ দেখুৱাই দিছোঁ আৰু এইবোৰ শুকাই গৈছে এতিয়া ফুলবোৰ এইফালে পিটনীয়া ফুলবিলাক আৰু এতিয়া বৰ্তমান এইফালে থোৱা হৈছিলে এতিয়া এয়া ৰং কৰি আছে যে এইফালে সেইটো কাৰণে থৈ দিছে আৰু এইফালে এয়া আৰু ক'ৰবাত আছে আৰু পাছত দেখুৱাম ভালকৈ বতৰটোৱে মানে বেয়া কৰি দিছে আৰু শনিবাৰ দিনা বতৰটো ভাল কৰিলে আৰু ন বতৰটো ভাল হ'লেহে মানে ভাল লাগে বৰষুণ দিলে একদম মানে কিবা লাগে এইফালে আমাৰ এজোপা জাতিলাও গছ কি নাই ঠাণ্ডা পানী নাখায় নহয় গৰম পানীহে খায় এইফালে হাই কৰি দিয়া ইফালে জাতিলাও ইফালে আমৰ গছ ফুল ফুলি আছে পূৰা দেখিছেনে কিন্তু আম কিমানটা লাগে নাজানো আৰু কিন্তু খাবলৈ বহুতেই সোৱাদ এজোপা আম এয়াই কৰে আমাৰ মানুহজনে কাম ধুনীয়াকৈ কৰিছে হয় নাই আৰু এতিয়া জল্দি ওলাই লওঁ তাৰপিছত আকৌ আপোনালোকক নামঘৰত গৈ লগ পাই আছোঁ তাত গৈ অকণ দেখুৱাম আৰু যিমান পাৰোঁ হয়তো কাম বনো থাকিব তাৰ মাজতে অলপ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে সকলোৱে চাব আৰু মৰম দিব ঠিক আছে তেন্তে চাই থাকক এতিয়া এয়া আহি আমি নামঘৰ পালোঁহি আৰু এইফালে ভকত আহি আছে এজনকৈ আৰু অকণমান বাহিৰৰ পৰা দেখুৱাই দিছোঁ যিমান পাৰোঁ অলপ মানে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আশা কৰিছোঁ আপোনালোকে মৰম দি যাব ঠিক আছে তেন্তে চাই থাকক এইফালে দেখিছে অকণমানি ল'ৰা দুটা খেলি আছে চাই থাকিব তেন্তে এইফালে খুৰীহঁতে মানে পাচলি কটা তামোল পাণ কটা মানে সকলোখিনি কাম কৰি আছে এইফালে আৰু এইফালে ভোজ বনাই আছে দেখিছে অকণ মানে দেখুৱাই দিছোঁ আৰু বাহিৰৰ পৰাই সোমাই যোৱা নাই মই আৰু চাই থাকিব তেন্তে যিমান পাৰোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰি আছে এইফালে মানুহজন এইফালে আমাৰ পাপা এইফালে মা চাই থাকিব তেন্তে এইফালে সকলোকে চাহ দিছে এতিয়া এয়া মা পাপাহঁতে সেৱা কৰি আছে আৰু প্ৰাৰ্থনা গাই আছে মানে মই ভিতৰলৈ যোৱা নাই ল'ৰাটোক মানে লৈ আছোঁ সেইটো কাৰণে মানুহজন নাইকিয়া ইফালৰ পৰা মানে ভণ্টিক আনিবলৈ গৈছেগৈ তাই ডিউটিও আছিলে তাই এতিয়া ছুটি হৈছে মাতিছে তাইক আনিবলৈ গৈছে তাইক অনাৰ পিছতে তাইক মানে ল'ৰাটোক দি তাৰপিছত মই ভিতৰলৈ যাম আৰু ইফালে অলপ দেখুৱাই দিছোঁ আপোনালোকক মোৰ বাহিৰৰ পৰাই মানে তাক লৈ ভিতৰত মানে বহিব নোৱাৰি সি ইমানেই উৎপাত কৰে আৰু এইফালে দেখিছে ভকতসকল সকলো বহি আছে ধুনীয়াকৈ মানে প্ৰাৰ্থনা গাই আছে চাই থাকক আৰু যিমান পাৰোঁ অলপ দেখুৱাম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব
গায়ন বায়ন আদি সকলো ইয়াতে প্ৰভু ভগৱন্তৰ চৰণত শৰণাগতি গাবলৈ লৈছে। ইয়াতো তেখেতসকলৰ কিবা যদি অজানিতে গায়ন বা নৃত্য ভংগী কৰোঁতে অজানিতে অনেকখিনি দোকান থাকি যাব পাৰে। সৰ্বদোষ অৰ্পণ কৰিব। গুৰুদেৱ নামভগত চাৰি মিনিট দুষ্কৃসকলৰ মনৰ যি কামনা কৰে কামনা পূৰণ কৰি ভগৱন্তই নিৰাপদে ৰক্ষা কৰি সেৱকীসকলৰ মনৰ সৎ বাঞ্ছাখিনি গুৰুজনাই পূৰণ কৰি কৃপা কৰে। মহন্তৰ মুখে কলা শুনা প্ৰথম পুৰুষে পাইব ভগৱতীৰ কথা শুনিলে মনৰ অসম
এতিয়া এয়া সকলোকে প্ৰসাদ দিছে, নাম প্ৰসংগ হৈ গ'ল আৰু বৰ আখৰা যিহেতু নিয়ম ভাগ মানে কৰা হৈছিলে আপোনালোকক কৈছিলোঁৱেই আৰু ভালে কুশলে সকলোখিনি হৈ গ'ল আৰু এতিয়া প্ৰসাদ দিছে। প্ৰসাদ খোৱাৰ পিছতে মানে ভাত খোৱা হ'ব আৰু আপোনালোকক দেখুৱাইছিলে মানে ভোজ বনাই আছিলে আৰু ভকতসকলে প্ৰথমতে খাই ল'ব, তাৰপিছত মানে বাকী সকলোৱে মানে খাব আৰু এতিয়া পাছৰখিনি মানে আৰু ভিডিঅ' কৰা নহ'লে, যিমান পাৰোঁ অলপ অলপকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। কেনেকুৱা পালে জনাব আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' ভাওনাৰ আহি আছে। ঠিক আছে তেন্তে চাই থাকিব।